Sainik, come. Hey. Chalo. Sit. Good girl. নমস্কাৰ অল আছাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে দেখিছে আমি ক'ত আছোঁ আমি লখিমপুৰ জিলাৰ এখন বিশেষ ট্ৰেইনিং চেণ্টাৰত আছোঁ ডগ যিহেতু ডগ দেখিছে এয়া আছে দাদাৰ মুখেৰে আমি গোটেই লোকেশ্যনটো বা এই ট্ৰেইনিং স্কুলখনৰ বিষয়ে প্ৰথম পৰিচয় লৈ ল'ম আহক দাদা নমস্কাৰ মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে ইয়ালৈ আহিলে আপোনালোকৰ মূল্যৱান সময় অকণমান দিলে এতিয়া কথাটো হ'ল কি আমাৰ এইখন হৈছে ডগ SK9 ডগ ট্ৰেইনিং এণ্ড বৰ্ডিং স্কুল ইয়াৰ আপোনাৰ মানুহৰ যিখিনি পোহনীয়া কুকুৰ আছে তেখেতলোকে ইয়াতে আপোনাৰ ট্ৰেইনিং দিব পাৰে আৰু ছেকেণ্ডটো হৈছে আপোনালোক মানে গৰাকী যেতিয়া ক'ৰবালৈ যায় তো সব জেগাতে নিজৰ পোহনীয়া কুকুৰটো লৈ যোৱাটো পচিবল নহয় চ' সেই তেতিয়া আমাৰ ইয়াতে বৰ্ডিং ফেচিলিটিটো আছে ইয়াতে থৈ যাব পাৰে আৰু আমাৰ এই দুটা সুবিধাই আছে বৰ্তমান আমি দেখিছোঁ আপোনাৰ ইয়াত বহুত বিভিন্ন ধৰণৰ জাতৰ মানে কুকুৰ দেখিবলৈ পোৱা গৈছে আপুনি প্ৰথমে আমাক এই ব্ৰিডখিনিৰ লগত অকণমান ব্ৰিডৰ বিষয়ে অলপ কৈ দিয়কচোন এতিয়া আপোনাৰ এই হৈছে লেব্ৰাডাৰ ফিমেল হয় আৰু জানি এই আৰু লগত মোৰ বেক চাইডে থকাটো হৈছে মেল লেব্ৰাডৰ ব্ৰিডটো এইটো মোৰ পাৰ্চনেল ডগ এই মই মানে পূৰা ফুল ট্ৰেইন আপ কৰি থোৱা আছে শ্ব'বিলাকত যায় আৰু উইনো কৰা আছে তাই তো সেয়াই আৰু পাৰ্চনেল 3 years মান হৈছে মোটামুটি আমি আপোনালোকৰ উইনৰ যিখিনি আছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম আছে যিহেতু নহয় জানো উইনৰ আমি ফটোখিনি আপোনাক আপলোড দিবলৈ চেষ্টা কৰিম আৰু ডেছক্ৰিপশ্যনত দাদাৰ গোটেই ডিটেইলছ বা লোকেশ্যনখিনি আমি এড কৰিবলৈ চেষ্টা কৰিম মোৰ লোকেশ্যনটো আপোনাৰ লখিমপুৰ টাউনৰ যিটো ৰেলৱে ষ্টেচন আছে ন ৰেলৱে ষ্টেচনৰ কাষতে লাগি আছে আৰু লখিমপুৰ ৰেলৱে ষ্টেচনৰ কাষতে লাগি আছে আপোনাৰ আমি দেখিলোঁ আপোনাৰ ইয়াত টোটেল কিমান ডগ আছে বৰ্তমানটো 10টা আছে হয় কি জাতৰ আছে আপোনাৰ লেব্ৰাডাৰ আছে জাৰ্মান শ্বেপাৰ্ড আছে আৰু আমাৰ যিটো ইণ্ডিয়ান লোকেল ব্ৰিডৰ এটা আছে চিটজু এটা আছে চ' সেনেকৈ আৰু ধৰি লওক কাৰোবাক যদি কুকুৰ লাগে আপোনাৰ লগত যোগাযোগ কৰিলে হয় আমি সেনেকৈ যদি আমাৰ এনেকৈ ভাল কণ্ডিশ্যনৰ ভাল এনেকৈ হেল্থি পাপি থাকে চ' আমি তেনেকৈ মানুহ প্ৰভাইড কৰোঁ কাৰোবাক দৰকাৰ হ'লে আপোনাৰ লগত যোগাযোগ কৰিলেই হ'ল আমি তেনেকৈ দিওঁ আপুনি এতিয়া প্ৰথমে আমাক জনাওক যে কুকুৰটো কিমান দিনত আমি এজন মানে গ্ৰাহকে কুকুৰটো কিনিব লাগে কিমান বয়স চাই বা কেনেকৈ আমি পিয়'ৰ ব্ৰিডটো কেনেকৈ গম ধৰি লওক এইটো কুকুৰ কি কয় এইটো লেব্ৰাডাৰ ইয়াৰ জাতটো মানে লক্ষণখিনি কি মানে কথাটো এনেকুৱা হয় আমি কেনেকৈ গম পাম আপোনাৰ পোৱালি এটা ল'বলৈ হ'লে আপুনি 45 ডেজৰ পিছত ল'ব লাগে 45 ডেজ পিছত হয় জন্মৰ পৰা মানে 45 ডেজ পিছত হয় আৰু পোৱালিটো লওঁতে এইখিনি চাই ল'ব লাগে যে সি ডেট অফ বাৰ্থটো চাব লাগে তাৰ মাকক চাব লাগে যে মাকজনী কেনেকুৱা আৰু বাকী আপোনাৰ বাপেকটো যদি থাকে বাপেকটোকো চাব লাগে মানে কেনেকুৱা বস্তুটো কোৱালিটিটো তেতিয়া গম পাব না মাক বাপেক যেনেকুৱা বাচ্ছাটো সেই তেনেকুৱাই হ'ব তো আৰু পোৱালিখিনিও চাব লাগে যে পোৱালিখিনি মানে সম্পূৰ্ণ হেল্থি হয় নে নহয় সুস্থ হয় নে নহয় তো আপোনাৰ সেইখিনি আৰু খোৱা বোৱা কেনেকুৱা কৰি আছে সন্মুখতে চাই মেলি ল'ব লাগে যে পোৱালিটোৱে ধুনীয়াকৈ খোৱা বোৱা কৰি আছে যাতে তাৰ প্ৰব্লেম নাই এক্টিভিটি অ'কে আছে চ' এইখিনি চাই পেলাই মানে এটা পোৱালি ল'ব লাগে এইটো নহয় যে একদম মানে এই শুকাই যোৱা থাকে ন শুকাই যোৱা কয় যে আপোনাৰ একেবাৰে ক্ষীণ মিন ত' সেনেকুৱা পোৱালি এটা ল'ব নালাগে মানে সম্পূৰ্ণ সুস্থ পোৱালি এটা ল'ব লাগে আপোনাৰ ফাৰ্মখন আমি গোটেইখন ভিজিট কৰিম লাহে লাহে যাম আমি চেষ্টা কৰিম যাবলৈ তাৰ আগত অকণমান ক্লিপটো আমি দেখুৱাই লওঁ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই লওঁ এইটো মেল হয় ইয়াৰ 7 মান্থ হৈছে লেব্ৰাডৰ তাৰপিছত মোৰ আৰু এজনী ফিমেল আছে এইটো আমাৰ জানমণি এই নাম জানমণি
এই একদম কুচল এই নাম আমাৰ আইটো এই লেব্ৰাডৰ এই ফিমেল এই 4 মান হৈছে ধন্যবাদ আপোনাৰ ভিতৰৰ গোটেই ফাৰ্মখন আমি চাই ল'লোঁ ভাল লাগিলে বিভিন্ন জাতৰ আমি গোটেই কুকুৰখিনি চালোঁ এতিয়া আপুনি আমাক ক'ব লাগে যে মানুহখিনিয়ে প্ৰথম কুকুৰটো লৈছে কেতিয়া মানে ভেকচিনেশ্যন কৰিব বা কেনেকৈ গোটেই ভেকচিনেশ্যনৰ কথাখিনি অকণমান কৈ দিয়কচোন আমাক মানে ভেকচিনেশ্যনৰ কথাটো এনেকুৱা এতিয়া আপোনাৰ কুকুৰৰ যেতিয়া পোৱালি এটা লয় তো আপোনালোকে বহুত মানুহ এনেকুৱাও আছে আমি কেতিয়াবা পাওঁ মানে তো ভেকচিনটো নকৰে মানে কিন্তু ভেকচিনটো নকৰোৱাকৈ থাকিব নালাগে তেহেঁতৰ যিকেইটা ভেকচিন আহে ভেটৰ গুৰিলৈ গ'লে ডক্টৰে গোটেই পৰামৰ্শ দি দিব কোনটো ভেকচিন কেতিয়া দিব লাগে কিমান দিনৰ মূৰত দিব লাগে বা কি দিব লাগে সেইটো তেখেতলোকে কৰি দিয়ে চ' আপোনালোকে পোৱালিটো লৈ একবাৰ ডক্টৰৰ গুৰিত যাওক ডক্টৰৰ মতে মানে গোটেই যিটো ভেকচিনেশ্যন চিডিউলটো থাকে চ' ভেকচিনখিনি ক্লিয়াৰ কৰক ভেকচিনবিলাক আপোনাৰ দুটা প্ৰকাৰে মোটামুটি দিয়া যায় আপোনাৰ এটা হৈছে আপোনাৰ তেহেঁতৰ যিবিলাক বেমাৰ আজাৰবিলাক থাকে ন সেই বেমাৰ আজাৰবিলাক নহ'বৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এটা ভেকচিন কৰোৱা হয় আৰু দ্বিতীয়টো হৈছে জলাতংক যিটো আমি ৰেবিছ বুলি কওঁ তো ৰেবিছৰ কাৰণে এটা ভেকচিন দিয়া হয় চ' এই দুইটা ভেকচিন ডক্টৰৰ মতে যেনেকৈ ডক্টৰে চিডিউলটো দিয়ে কেইটা দিব লাগে কি কথা কেতিয়া দিব লাগে ডক্টৰৰ পৰামৰ্শ লৈ পেলাই তেখেতলোকে কৰাব লাগে ভেকচিনেশ্যনটো ইম্পৰ্টেণ্ট লগত আপোনাৰ সেই ডিৱাৰ্মিং যিটো পেলু ঔষধ সেইবিলাকো টাইম টু টাইম খুৱাব লাগে সেইবিলাকতো গোটেই সেইটো কাৰণে ক'লোঁ যে ভেটৰ ওচৰত গৈ একবাৰ ভালকৈ পৰামৰ্শ লওক যিকোনো পেট এটা আপুনি আমাৰ যিটো দেশী কুকুৰ সেইটোও হওক বা ব্ৰিডৰে কুকুৰ হওক যি নহওক য'ৰ পৰাই নানক এডপ্ট কৰক বা কাৰোবাৰ পৰা কিনি আনিছে আপোনালোকে ডাইৰেক্ট পোৱালিটো লৈ মেলি ডক্টৰৰ লগত এবাৰ ভালকৈ পৰামৰ্শ লওক তাৰপিছত কেনেকৈ পোৱালিটো পুহিব লাগে চ' কেনেকৈ কোনটো টাইমত কি ঔষধ খুৱাব লাগে কেনেধৰণে কি কৰিব লাগে সেই তেখেতলোকৰ পৰা পৰামৰ্শটো লৈ ধুনীয়াকৈ পঢ়িলে মানে সিও এটা ভাল জীৱন জীয়াই থাকিব পাৰিব আপোনালোকেও একো অসুবিধা নহ'ব তো সেনেকৈ হৈ থাকিব ন দাদা ধৰি লওক আমি এখন ভাড়া ৰুমত আছোঁ এটা ভাড়া ৰুমত আছোঁ ধৰি লওক আমি এটা কুকুৰ পুহিম বুলি ভাবিছোঁ এতিয়া কিটো জাতৰ কুকুৰ পুহিলে বেছি ভাল হ'ব ধৰি লওক এইটো জাতৰ পুহিম না কোনটো জাতৰ আমি পুহিম মানে কথাটো এনেকুৱা হয় কুকুৰ আপুনি যেতিয়া ভাড়া ঘৰত থাকে কম জেগা তো আপোনালোকে টয় ব্ৰিড এটা লওক টয় ব্ৰিডত আপোনাৰ যিখিনি সৰু স্মল চাইজৰ ডগ থাকে ন তো সেইখিনি আহি যায় আপোনাৰ যেনে ধৰণক পাগ আহি যায় পমেৰিয়ান আহি যায় জাৰ্মান স্পিটছ আহি যায় আপোনাৰ লাচা চিটজু চ' এনেকৈ যিখিনি সৰু ব্ৰিড ন তো সেইখিনি আপোনাৰ পুহিলে সুবিধা হয় আৰু তেহেঁতক জেগাও কম লাগে তাতে মোটামুটি এক্সাৰচাইজটো হৈ যায় অকণমান উলিয়াই মেলি লৈ যাব সুবিধা আৰু সেইটো ব্ৰিডৰ কাৰণে কিছুমান মানুহে ভাবে যে কুকুৰ পুহিলে অকল মাংসৰ ওপৰতে গোটেই চলাব লাগিব তেনেকুৱা কিবা ধাৰণা আছে নেকি কুকুৰটো আপোনাৰ এনেকুৱা কথা এইটো চবৰে নিজৰ কথা ন এতিয়া যিসকলে মানে নিৰামিষভোজী মানুহ তো তেখেতলোকেও ধৰক কুকুৰ এটা পুহি আছে নিৰামিষ বনাই পুহি আছে মই মানে এনেকুৱা পাইছোঁ মোৰ এনেকুৱা কিছুমান ক্লাইণ্ট আছে তেখেতলোকে মাছ মাংস নাখায় নিজেও নাখায় সেই তেখেতলোকৰ কুকুৰবোৰকো মানে নিৰামিষকৈ ৰাখে মানে ধৰি লওক এতিয়া আমি এইটো কি জাত বুলি কৈছিলে আপুনি এইটো আপোনাৰ লেব্ৰাডৰ ইয়াক ধৰি লওক আমি নিৰামিষত খুৱাই ৰাখিব পাৰোঁ জানো তো নিৰামিষত খুৱাই ৰাখিব পাৰে বুলি তেনেকুৱা কুৱেশ্যনটো ডাঙৰ কথা কিন্তু কথাটো এতিয়া ডাইৰেক্টলি ক'বলৈও সুবিধা এনেকুৱা হয় ডগ ফুড দিব পাৰে আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ডগ ফুড দিব পাৰে আৰু আপোনালোকে ভেজো খুৱাব পাৰে ভেজ খোৱালে যে কুকুৰটো লাইফ স্পেন কমি যাব সেনেকুৱা নহয় মানে যোনে যেনেকৈ ভাল পায় নন ভেজতো ৰাখিব পাৰে ভেজতো ৰাখিব পাৰে সেইটোৱে মানে কথাটো এতিয়া আমি ধৰি লওক চিকিউৰিটিৰ কাৰণে ঘৰত আছোঁ ঘৰৰ চিকিউৰিটিৰ কাৰণে কোন জাতৰ কুকুৰ বেছি চিকিউৰিটি কাম কৰে কোনটো আপোনাৰ চিকিউৰিটি পাৰপাছৰ কাৰণে হৈ যায় আপোনাৰ জাৰ্মান শ্বেপাৰ্ড বেছি ভাল আপোনাৰ হয় ৰটৱেলাৰ হৈ যায় ডবাৰমেন হৈ যায় তো এনেকৈ বেলজিয়াম মেলিনছ হৈ যায় চ' চিকিউৰিটি পাৰপাছৰ কাৰণে এইবিলাক ব্ৰিড মানে ভাল আৰু কিন্তু ফ্ৰেণ্ডলি বোলে মই অকণমান ঘৰত ডাঙৰ চাইজৰ ডগ এটা পুহিব বিচাৰোঁ অকণমান ফ্ৰেণ্ডলি হ'ব লাগে তো তেনেকুৱাত আপোনালোকে মিডিয়াম চাইজৰ ডগ গল্ডেন ৰিট্ৰিভাৰ লেব্ৰাডৰ চ' এইবিলাক ব্ৰিড ৰাখিব পাৰে ফ্ৰেণ্ডলি আৰু ধৰক
এতিয়া আপোনাৰ ইয়াত দুটা দেখিছোঁ দুইটা ইয়ে থোৱা আছে সিহঁতি দুইটা ইয়ে থোৱা থাকে দুইটা একো নকৰে নাই 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 সিহঁতি দুইটা সেই সেনেকুৱাই মানুহ আহিলেও মানুহৰ লগতে লাগি থাকে পুৰা ফ্ৰেণ্ডলি হয় দেখিবলৈ অকণমান ডাঙৰ এইটোক দেখি মানুহে অকণমান কেতিয়াবা আহি অহা মানুহে মানে ভয় খায় ইমান ডাঙৰ কুকুৰ কামুৰিব প্ৰথমে এইটো ময়ো ভয় খাইছোঁ হয় 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 দুইটা আহিছে ওচৰলৈ মই বোলো আজি এইটো কামুৰিবও পাৰে হয় হয় তেনেকুৱা নহয় আৰু দুইটাকে পুৰা কমপ্লিট ট্ৰেইন কৰা আছে দুইটাই একদম পুৰা ট্ৰেইন আছে ট্ৰেইন কৰা আছে ফুল ট্ৰেইন এতিয়া মানুহে যদি ট্ৰেইনিং কৰিম বুলি ভাবে আপোনাৰ ইয়াত কেনেকৈ আহিব পাৰে কেনেকৈ যোগাযোগ কৰিব পাৰিব এতিয়া আপোনালোকে যেতিয়াই নহওক আমাৰ ইয়াতে এনি টাইম চিট খালী থাকেই তো আপোনালোকে ট্ৰেইনিঙতে দিয়ক বা বৰ্ডিঙতে দিয়ক চ' মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল জেগাৰ মই লোকেশ্যনটো কৈ দিলোঁ ইয়াত আহিলেও হ'ল নহ'লে মোৰ লগত একবাৰ মোৰ নাম্বাৰটো আছেই চ' ডিছক্ৰিপশ্যনত আপুনি দি দিব বাৰু ডিছক্ৰিপশ্যনতো থাকিবই পাবই ডিছক্ৰিপশ্যন হয় এতিয়া আপোনাৰ ইয়াত দেখিলোঁ ভিতৰতো আৰু কুকুৰ আছে ভিতৰত দেই হয় হয় কিছুমান মানুহে দি থৈছে নে ইয়াত আপোনাৰ নিজৰে নহয় 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 তাতে আপোনাৰ কি হয় তাতে আপোনাৰ মোৰ বেছিভাগ কুকুৰ ট্ৰেইনিঙত দিয়া আছে আৰু তাতে 3টা কুকুৰ বৰ্ডিঙত আছে হয় প্ৰেগনেণ্ট কুকুৰ এক্সট্ৰাকৈ ৰাখিছে নে মোৰ পাৰ্চনেল ডগ এজনী আছে তাই বৰ্তমান কনচিভ হৈছে আৰু কেতিয়া ধৰি লওক ভাবিছে মোৰ কুকুৰজনী আছে ব্ৰিডিং কৰিবলগীয়া হৈছে আপোনাৰ ইয়ালৈ লৈ আহিলেও তেনেকৈ কৰিব পাৰে তেনেকৈ মোৰ স্থান আছে মেল আছে মিচিঅ'ৰ মেলে আছে আপোনাৰ মোৰ লেব্ৰাডাৰ আছে জাৰ্মান স্পিজ আছে আৰু লেচাপছো আছে কিছুমানে ধৰি লওক কৰোঁ বুলি ভাবে যে কুকুৰ এটা আছে এতিয়া হিটত আহিছে হয় 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 কৰিব লাগে তেতিয়া আপোনাৰ ইয়ালৈ আহিলেও তেনেকৈ কৰাই দিব পাৰিব আপুনি সেনেকৈ কৰাই দিওঁ কিন্তু চাই লওঁ আৰু যে কুকুৰজনী হেল্থ কণ্ডিশ্যন কেনেকুৱা বোলে ঠিকে আছে বোলে কিবা প্ৰব্লেম হৈ আছে নেকি নাই 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 তেনেকুৱা নিদিওঁ আৰু আপোনাৰ কুকুৰটো কোৱালিটিও চাওঁ মানে যক মই ভাল কোৱালিটিতহে বেছি গুৰুত্ব দিওঁ মানে বস্তু এটা বেয়া হৈ যোৱাটো মই নিবিচাৰোঁ মই এইটো বিচাৰোঁ যে যিটো সিহঁতৰ পিয়ৰিটি তো সেইটোতে মানে সিহঁতি সীমাবদ্ধ থাকক তো সিহঁতক গৈ পেলাই মানে সেই অদৰকাৰী হৈ যোৱাটো মানে নিবিচাৰোঁ তো সেইটো কাৰণে মই যিখিনি ব্ৰিডিং কৰাওঁ তেতিয়া কেতিয়াবা আহে তো সেইখিনি মানে ভালটো চাই পেলাই মানে মেটিংটো দিয়া হয় আৰু মেটিং কৰা সময়খিনি কেনেকুৱা মানে কুকুৰজনী হিটত আহিছে লক্ষণখিনি কেনেকুৱা হিটত অহা লক্ষণখিনি অলপ কৈ দিয়কচোন মানে ধৰি লওক এজনী কুকুৰ হিটত আহিছে হিটত আমি কেনেকৈ গম পাম যে কুকুৰজনী হিটত আছে তাই আপোনাৰ যেতিয়া হিটত আহে ন কুকুৰজনী আপোনাৰ তাই যেতিয়া হিটত থাকে তো তাই মানে আপোনাৰ ব্লিডিং হৈ থাকে আমাৰ এতিয়া এইটো মই কেনেকৈ ক'ম ভালকৈ ক'ম ডিছচাৰ্জটো হৈ থাকে ন চ' ব্লিডিং হৈ থাকে তো সেই যিদিনাখনৰ পৰা ব্লিডিং হৈ আছে কিমান ঘণ্টাৰ ভিতৰত কিমান ঘণ্টা বুলি নহয় এটা ডেইছত যায় চ' এনেকৈ ব্ৰিড ৱাইজত চাব লাগে যদি সৰু ব্ৰিড হয় আৰু এনেকৈ এটা দিন চাই পেলাই মানে মেটিংটো কৰোৱা হয় তাইৰ চুৱেলিং কেনেকুৱা আছে কি কথা গোটেই বস্তুটো চাইহে কৰোৱা হয় একজেক্ট ডেট এটা মানে ক'বলৈ অকণমান অসুবিধা হয় আৰু চবৰে ক্ষেত্ৰত বেলেগ ব্ৰিড লৈ বেলেগ হয় আৰু লাৰ্জ ব্ৰিডৰ অকণমান ইফাল সিফাল হয় বা টয় ব্ৰিডৰ অকণমান ইফাল সিফাল হয় চ' সৰ্বসাধাৰণ মানে ধৰি লওক হিটত অহাৰ পিছত কিমান ঘণ্টা তেনেকৈ কিবা আছে নেকি নাই হিটত অহা কিমান ঘণ্টা বুলি কুৱেশ্যন নাথাকে মানে এইটো মই এইটো কৈছোঁ মেটিংটো আপোনাৰ এইটো ডেইছত যায় মানে আপুনি মোটামুটি ধৰি থওক 9 ডেজৰ পৰা 12-13 ডেজ মানৰ ভিতৰতে মানে এইটো টাইমটো চাই পেলাই কোনটো টাইমত তাই মানে ৰেচপণ্ড কৰি আছে বা টাইমত আছে সেইটো ধৰক এতিয়া মই এনেকৈ ডাইৰেক্টলি কৈ দিব নোৱাৰোঁ চ' দেখিলে বস্তুটো গম পোৱা হয় চ' সেইটো বেচিছত কৰোৱা হয় মানে এইটো ঘণ্টালৈ কথা নাই মানে আমি গোটেইখিনি কথা পাতিলোঁ এতিয়া আৰু আপোনাৰ ইয়াত ধৰি লওক ট্ৰেইনিঙৰ কিবা অকণমান দেখুৱাব নেকি মই সৰুকৈ দেখাই দিম বাৰু অলপ ট্ৰেইনিঙৰ ট্ৰিক্স এটা মই দেখাই দিম আৰু এতিয়াতো মানে অকণমান টাইমটো হেৰি হৈ গৈছে ন ৰ'দটো হৈ গৈছে মোৰ ইয়াত ৰ'দ খায় ন তো সেইটো কাৰণে আৰু অলৰেডি মোৰ যিখিনি ডগ আছিলে ৰাতিপুৱা ট্ৰেইন কৰি আমি মানে ট্ৰেইনিং কৰি যাওঁ এফালৰ পৰা ট্ৰেইনিং কৰি তাত গৈ কেজত ৰাখি দিলোঁ ৰেষ্ট দিলোঁ তাৰপিছত খানা দিলোঁ খাই পেলাই সিহঁতি দিনটো ৰেষ্টত থাকে কিমান টাইম খানা দিয়ে ধৰি লওক ৰাতিপুৱা আমাৰ এতিয়া পাপি যেতিয়া আহে এজটো চাই পেলাই খানা দিওঁ মানে 1 year পিছৰ কুকুৰক আমি 2 টাইমে দিওঁ মানে আপোনাৰ ৰাতিপুৱা একবাৰ দিওঁ ৰাতিপুৱা 9টা বজাত দিওঁ গধূলি আমি 7:30 এই তেনেকুৱাত মানে 7-8টাত দি দিওঁ আৰু ট্ৰেইনিঙৰ কুকুৰ মানে চবকে একেলগে চবেই মানে ট্ৰেইনিং কৰি গৈ থাকে বস্তুটো খাই গৈ থাকে খাই ৰেষ্টত থাকে ট্ৰেইনিং হয় নেকি ৰাতিপুৱা ৰাতিপুৱা একবাৰ আমি ট্ৰেইনিং কৰোঁ গধূলি একবাৰ কৰোঁ আৰু আপোনাৰ সেই সেনেকুৱা আৰু এনেকৈ ৰুটিনটো চলি থাকে যদি 1 বছৰ তলৰ আমি সেনেকৈ চাই লওঁ তাক কেইবাৰ খানাটো দিব লাগে 2 বাৰো মানে 3 বাৰো দিয়া ডগ আছে কিছুমানৰ আকৌ
4বাৰো এনেকৈ ৰেকমেণ্ড থাকে মানুহৰ মানে এনেকুৱা হয় বস্তুটো আপোনাৰ ঘৰত কুকুৰটোৱে কি খাই আছে মই মোৰ তাত অহাৰ পিছতো মই সেইটোৱে খুৱাব লাগিব যদি মই ছাডেনলি বেলেগ এটা তাৰ ডাইটটো চেঞ্জ কৰি দিওঁ তাৰ অকণমান প্ৰব্লেম আহে মানে লুজ মোশ্যন হৈ যায় বা পেটৰ অকণমান অসুবিধা হৈ যায় তো সেইটো কাৰণে মানুহৰ মানে অ'নাৰৰ ঘৰত যদি 3 টাইম খুৱাই আছে আমাৰ ইয়াতো সেই ডগটোক আমি 3 টাইমে খুৱাওঁ যদি তেখেতৰ ঘৰত 2 টাইমে খুৱাই আছে আমি 2 টাইম এইটো কমপ্লিট ডিপেণ্ড কৰে অ'নাৰৰ ওপৰত অ'নাৰে আমাক যেনেধৰণে কয় চ' আমি তেনেধৰণে মানে ফ'ল' কৰোঁ ধৰি লওক আপোনাৰ ৰাতিপুৱা আপোনাৰ কেইবাটা কুকুৰ আনি পেলাই মানুহে কৰাই ট্ৰেইনিং কৰাই আকৌ লৈ যোৱা বাহিৰৰ মোৰ এতিয়া ৰাতিপুৱাও অনা সুবিধা এটা আছে ৰাতিপুৱা আনিছে আকৌ লৈ গৈছে ট্ৰেইনিং কৰাইছে হয় মানে সেইটো মানে এনেকুৱা হয় আপোনাৰ ট্ৰেইনিং যাৰ দিবলগীয়া থাকে ইয়াত থ'বলৈ কিছুমানে অসুবিধা পায় মানে তেখেতলোকৰ কুকুৰটো এই থাকিব নোৱাৰে ট্ৰেইনিংটো দিয়াটো ইম্পৰ্টেণ্ট যিহেতু তো তেতিয়া তেখেতলোকে মানে কি কৰে ৰাতিপুৱা টাইমত মই এটা টাইম দি দিওঁ লৈ আহে ইয়াতে ট্ৰেইন কৰাই পেলাই তেখেতলোকৰ ডগটো আকৌ লৈ যায় তো ৰেগুলাৰ বেচিছত মোৰ আহিয়ে থাকে বৰ্তমান এইটো মাহতো মোৰ তেনেকুৱা 3টা আছে লেচাপছো এটা আছে আৰু লেব এটা আছে জাৰ্মান শ্বেপাৰ্ড এটা আছে তো তেনেকুৱা ডগ মোৰ 3টা আছে আপোনাৰ ধৰি লওক এই ডগ শ্ব'বিলাকতো আপুনি গৈয়ে থাকে প্ৰায় মই শ্ব'ত যাওঁ শ্ব' আমাৰ ইয়াত 2টা ধৰণৰ হয় আপোনাৰ যিটো আপোনাৰ এটা কেনেল ক্লাব অফ ইণ্ডিয়াৰ এটা মানে এখন কমিটি আছেতো চ' সেই কেনেল ক্লাব অফ ইণ্ডিয়াৰ যিটো অৰ্গেনাইজেশ্যন তেখেতলোকে শ্ব' কৰে চেম্পিয়ন লাইনত অভিডেন্স শ্ব' হওক বা ইহঁতৰ যিটো জেনেৰেশ্যন এটা আহে ন ইহঁতৰ মাইক্ৰ'চিপ থকা থাকে ইহঁতৰ চাৰ্টিফিকেট থকা কিছুমান ডগ আহে ন তো সেইবিলাকৰ এটা শ্ব' হয় মানে সিহঁতৰ গোটেই পিয়'ৰ ব্ৰিড প্লাছ গোটেই জেনেৰেশ্যনখিনি মাক কোন বাপেক কোন আজু ককা কোন তো সিহঁতৰ গোটেই জেনেৰেশ্যনটো মানে সিহঁতৰ সেই মাইক্ৰ'চিপটোত থাকে তো সেই ডগবিলাকৰ যিটো শ্ব' হয় সেইবিলাকতো মই পাৰ্টিচিপেট কৰোঁ আৰু ছেকেণ্ড আপোনাৰ মোৰ এই যিটো ফিমেল এইও আপোনাৰ সেই কেচিয়াই হয় তাতে ৰেজিষ্টাৰ ডগ হয় আৰু মোৰ মেলো আছে মেল এটাও আছে মোৰ ৰেজিষ্টাৰ ডগ হয় তো সেইটো এটা শ্ব' হয় সেইটো এটা কেটেগৰী এইটো এটা বেলেগ আৰু আমাৰ ইয়াতে যিখিনি ফেশ্বন শ্ব' হয় বা পেট শ্ব' হয় তো ৰেম্প শ্ব' বুলি কয় কিছুমানে ফেশ্বন শ্ব' কয় কিছুমানে পেট শ্ব' কয় চ' আমাৰ ইয়াতে যিবিলাক ডিষ্ট্ৰিক্টত হয় বা সৰু সৰু জেগাত হয় তো সেইবিলাকতো মই পাৰ্টিচিপেট কৰোঁ এইটো এটা তাতে চাই আৰু মোটামুটি প্ৰাইজ পাবলৈ হেৰি হৈছে এই প্ৰাইজ পাইছেতো বাহিৰতো পাইছে নেকি এই আমাৰ বিপুৰীয়া শ্ব'ত যেতিয়া বাচ্ছা আছিল ন আমাৰ বিপুৰীয়াত হৈছিলে তেতিয়া তাতে তাই বেষ্ট পাপি কেটাগেৰীত পাইছে তাৰপিছত বাকী মই নিয়া নাছিলোঁ আমাৰ লখিমপুৰত হৈছিলে যোৱা বছৰ হৈছিলে আৰু তেতিয়া মানে কি হয় মই শ্ব' কৰাইছিলোঁ তাতে আমি গল্ডেন ৰিট্ৰিভাৰ এটা নিছিলোঁ এজ এ মই হেণ্ডেলাৰ গৈছিলোঁ ডগটো বেলেগৰ অ'নাৰ বেলেগৰ তো তাতে মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু বাকী মই 2017 या 18 অকণমান কনফিউজন আছে তো গুৱাহাটীত আমাৰ যিটো কেচিয়াই শ্ব' হৈছিলে তাতো মই পাৰ্টিচিপেট কৰিছোঁ মই ইয়াৰ পৰা গৈ হায়দৰাবাদত 2019ত হাইকেন 18 যিটো আমাৰ FCI ইণ্টাৰনেশ্যনেল শ্ব' এটা হৈছিলে তো ইণ্টাৰনেশ্যনেল শ্ব'টোতো মই পাৰ্টিচিপেট কৰিছিলোঁ হায়দৰাবাদত আৰু মই ডগ ৰিলেটেড কামতে মানে মই বাহিৰত আছিলোঁ অলপ দিন বেলেগ জবো কৰিছিলোঁ ট্ৰেইনিংটো মই প্ৰথম ষ্টাৰ্ট মই হায়দৰাবাদত কৰিছিলোঁ দেই তাতে মই ষ্টাৰ্ট কৰা আছিলে আপুনি ক'ত কৰিছিলে মানে মই তাতে শিকা আছিলে চখ আছিলে মই তাতে বহুত দিন তেনেকৈ মোৰ তাত চিনা জনা ভাল মানে ফ্ৰেণ্ড চাৰ্কলটো ভাল মোৰ লগৰ কেইবাজন ট্ৰেইনাৰো আছিলে তাতো মই ট্ৰেইনিং শিকা আছে তাৰপিছত ট্ৰেইনিংবিলাক আপোনাৰ এনেকুৱা হয় যে ৱৰ্কশ্বপ হৈ থাকে চবতে হয় এতিয়া আমাৰ অসমতো হৈছে বহু জেগাত চ' কেইবাটা জেগাতো শিকা আছে মোৰ আপোনাৰ চাৰ্টিফিকেট আছে কেইবাখনো মণিপুৰো আছে আমাৰ গগৈ স্কোৱাড কেনেল বুলি এখন আছে শিৱসাগৰ তেখেতৰ তাতো আমাৰ ৱৰ্কশ্বপ এটা হৈছিলে আৰু ৰিচেণ্ট হৈ থাকে চবতে তেনেকুৱা আৰু Good boy. Next. Good boy. Come. Boy. Good boy. No. Come. Come. Go to cage. Good boy. No. Stay. No. Very good.
এতিয়া আপোনাৰ ফাৰ্মখন চালোঁ, গোটেই ট্ৰেইনিং চেণ্টাৰটো আমি গোটেই দৰ্শন কৰিলোঁ, ভিতৰখন গোটেইখন চালোঁ। হয় হয়। এতিয়া ধৰি লওক আপুনি কওক আমাক ট্ৰেইনিং কিয় মানে প্ৰয়োজন আমাক? ট্ৰেইনিংটো কেলৈ কৰিব লাগে? কুকুৰখিনিক ট্ৰেইনিং কিয় দৰকাৰ হয়? মানে কথাটো কি মানুহৰ ট্ৰেইনিংটো এইটো কাৰণে দিব লাগে, মই আপোনাৰ সিহঁতি ইমান প্ৰথম আপুনি যদি নিশিকায় সিহঁতি ইমান বুজি নাপায় ন, সিহঁতি বৰ দুষ্টামি কৰে। তো গৰাকীয়ে মানে তেতিয়া বহুত অসুবিধাত পৰে, মোৰ কুকুৰটোৱে কথা নুশুনে বা মৰমটো কমি যায় ন সেনেকৈ হ'লে, তো খঙো উঠে কিছুমান, সেইটো কাৰণে মানে প্ৰব্লেমো ফেচ কৰিবলগীয়া হয়। চ' সেইটো কাৰণে ট্ৰেইনিংটো দিয়াটো খুবেই জৰুৰী। আৰু ট্ৰেইনিংটো এইটো নহয় যে বহুত বয়স হৈ গ'লে বা কম বয়স হয় সেনেকুৱা কথা নাই, ট্ৰেইনিংটো মোটামুটি সৰু অৱস্থাতে দি দিলে সুবিধা হয় আৰু হয় ভাল হয় আৰু তেতিয়া গৰাকীয়েও মানে ইমান অসুবিধা ফেচ কৰিব নালাগে। চ' সেইটো কাৰণে ট্ৰেইনিংটো দিব লাগে। কিমান বয়সৰ পৰা ট্ৰেইনিং আৰম্ভ কৰে? ট্ৰেইনিং 4 মানৰ পৰা লৈ লওঁ আৰু আমি। মানে কি তাৰ অকণমান হেল্থটো অকণ ঠিক হ'লে ভাল আৰু। তো আপোনাৰ ট্ৰেইনিংটো এইটো কাৰণে দিব লাগে, এতিয়া মোৰ যিখিনি পাৰ্চনেল ডগ আছে ফুল ট্ৰেইন হয়, একদম যিটোকে কওঁ একদম সেইটোকে শুনে, মানে যথেষ্ট জ্ঞানী আৰু। এতিয়া সেইটোৱে, এতিয়া মই ইয়াক বহি থাকিলে একদম পূৰা কুল আৰু এই ক'তো নাযায়। চ' সেনেকুৱা মই আৰু এটা দেখাইছোঁ, আমাৰ এজনী ফিমেল আছে, তাই মাইত দিছোঁ, অ' চাইনি চাইনি, তাই একদম ভিতৰত আছে, আহি আছে। চাইনি কাম 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 কাম, এ হে চলো, চিট চিট, গুড গাৰ্ল। চেক এটা দিয়া, চেক এটা দিয়া, চেক এটা দেখাই দিয়া আকৌ, দিয়া চেক এটা দিয়া, নিদিয়া হ'ব। অঁ তাই অকণমান হেৰিত আছে, এই তাই জাষ্ট মেন্স ষ্টাৰ্ট হৈছে আৰু, ত' তাইক সেইটো কাৰণে ইমান হেৰি নাই। আৰু দেখুৱাব পাৰিলেহেঁতেন কিন্তু অঁ বাকী যিখিনি আছে সেইখিনি নতুন, মানে জাষ্ট আহিছে সিহঁতি। কোনোবাই মানে হিল ৱাক শিকিছে খোজকাঢ়িবলৈ, কোনোবাই চেক হেণ্ড দিব শিকিছে, কোনোবাই চিটটো শিকিছে, নতুন বেটছ, কাৰণ মাহৰ আৰম্ভণি হৈছে ন। মই ট্ৰেইনিঙত মানে মান্থৰ ফাৰ্ষ্টতে লওঁ আৰু মান্থৰ লাষ্টৰ ভাগলৈ মানে লওঁ। বৰ্ডিঙত যেতিয়াই নাহক কথা নাই, ট্ৰেইনিঙতে ফাৰ্ষ্ট আৰু লাষ্ট, মাজত নলওঁ মানে। তো সেইটোৱে, সেইটো কাৰণে মানে ইমান এটা শ্ব' আপ দেখাব পৰা নাই। আপোনালোকো ঘপককৈ আহিছে ন, আৰু দেহা ভিতৰত যোৱা, গ চলো, যোৱা অঁ যোৱা ভিতৰত যোৱা, বেগেৰে যোৱা, চলো যোৱা। মানে সেই এইবিলাকে মানে ট্ৰেইনিংটো সেইটো কাৰণে দিব লাগে মানুহে। অঁ ট্ৰেইনিঙৰো আকৌ যথেষ্ট ভাগ আছে, আপোনাৰ বিহেভিয়াৰ কাৰেকশ্যন থাকে বা এগ্ৰেছিভ কণ্ট্ৰল থাকে, আৰু মেইনলি বেছিক অভিডেন্সখিনিয়ে আৰু যিখিনি আমাৰ ফ্ৰেণ্ডলি ডগ থাকে বা ঘৰত যিখিনি বেছিক অভিডেন্সখিনিয়ে দিব লাগে। কিন্তু যদি আৰু আপুনি পাৰ্চনেল প্ৰটেকশ্যনৰ কাৰণে যদি দিব পাৰে তো তেতিয়া আৰু ভাল। তো সেইখিনিতো গাৰ্ড ডগক দিয়া হয়, তো চব ব্ৰিডক চব ট্ৰেইনিং কৰিব নোৱাৰি। এতিয়া আপুনি লেব্ৰাডৰ এটাক সেইটো গাৰ্ড ডগ বা আপোনাৰ প্ৰটেকশ্যনত তেনেকৈ ইউজ কৰিব নোৱাৰে। চ' চবৰে কাৰণে বেলেগ বেলেগ আৰু হয়, ত' সেইখিনিয়ে আৰু। আপোনাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাক। বাৰু ভাল লাগিছে, আমিও ভাল পাইছোঁ ন। হয় আজিলৈ তেতিয়া আমি ভিডিঅ'টো সামৰিছোঁ। নিশ্চয় 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 হয়। পিছত ট্ৰেইনিঙো আমি ৰাতিপুৱা আহিবলৈ চেষ্টা কৰিম, ৰাতিপুৱা সময়খিনিত আহিবলৈ চেষ্টা কৰিম। হয় হয় হয়, যিখিনি ৰাতিপুৱাৰ সময় আমি দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকক। আজিলৈ তেতিয়া আপোনাক ধন্যবাদ। বাৰু ধন্যবাদ।